দৰ্শকসকল নমস্কাৰ ল'ব। মই বিকাশ। আজি আপোনালোকৰ বাবে মই লৈ আহিছোঁ বিষ্ণুৰ প্ৰণাম মন্ত্ৰখিনি কেনেকৈ সহজে আমি মনত ৰাখিব পাৰিম। সংস্কৃত ভাষাত থকা এই মন্ত্ৰটো আমি কেনেকৈ অতি সহজে মনত ৰাখিব পাৰি তাৰে কিছু টিপছ মই এই ভিডিঅ'টোৰ যোগেদি মই দাঙি ধৰিম। আহক মই ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগে মই এটা অনুৰোধ জনাইছোঁ, আপুনি যাতে ইউটিউবৰ মোৰ চেনেলখিনি ছাবস্ক্ৰাইব কৰি দিয়ে, যাতে আপোনালোকে ন তথ্য পাই থাকে। আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আমাৰ হিন্দু ধৰ্মত বৈষ্ণৱসকলৰ সৰ্বোচ্চ দেৱতা হ'ল বিষ্ণু। দুষ্টক দমন আৰু সন্তসকলক উদ্ধাৰ কৰিবৰ বাবে পৰমেশ্বৰ বিষ্ণুৱে বিভিন্ন সময়ত অৱতাৰ গ্ৰহণ কৰি আহিছে। আমাৰ স্কন্দ পুৰাণত বিষ্ণুৰ 10 অৱতাৰৰ কথা বৰ্ণনা আছে। বিষ্ণুৰ এই 10 অৱতাৰৰ মাজত 9জন জন্ম হৈ অতীত হৈছে আৰু এজন ভৱিষ্যতত কলি যুগৰ শেষ লগ্নত জন্ম হ'ব বুলি লিখা আছে। আমাৰ হিন্দু শাস্ত্ৰত বিষ্ণু প্ৰণাম মন্ত্ৰ বহুতো উল্লেখ আছে। তাৰোপৰি এই ওপৰত উল্লেখিত মন্ত্ৰটো বৰ জনপ্ৰিয়, সেইবাবে মই বিষ্ণু প্ৰণাম মন্ত্ৰ 1 বুলি অভিহিত কৰিছোঁ। আহক মই মন্ত্ৰটো পাঠ কৰোঁ। নম ব্ৰহ্মণ্য দেৱায় গো ব্ৰাহ্মণ্য হিতায় চ জগদ্ধিতায় কৃষ্ণায় গোবিন্দায় নমো নমঃ। আমাৰ অসমীয়া ভাষা আৰু সংস্কৃত ভাষাৰ উচ্চাৰণত কিছু পাৰ্থক্য আছে। আহক আমি জানি লওঁ। সংস্কৃত উচ্চাৰণৰ ক্ষেত্ৰত বিসৰ্গৰ উচ্চাৰণ হৰ দৰে হয়। প্ৰণাম মন্ত্ৰটোত তেনেহ'লে নম বিসৰ্গৰ উচ্চাৰণ নম হ'ব। ঠিক তেনেদৰে সংস্কৃত শব্দত বৰ উচ্চাৰণ কৰোঁতে মুখৰ অৰ দুটা লগাব নালাগে। তেন্তে দেৱায় আৰু গোবিন্দায় উচ্চাৰণত বৰ উচ্চাৰণ অৰ দৰেহে হ'ব। আমাৰ প্ৰচলিত মন্ত্ৰসমূহ সংস্কৃত ভাষাত থকা বাবে আমি সহজে মনত ৰাখিব নোৱাৰোঁ, কাৰণ আমি সহজে ভালকৈ উচ্চাৰণ কৰিব নোৱাৰোঁ। সেইবাবে উপৰোক্ত মন্ত্ৰটো মই 4টা ভাগত বিভক্ত কৰোঁ, যাতে আপোনালোকে সহজে উচ্চাৰণ কৰিব পাৰে আৰু সহজে মনত ৰাখিব পাৰে। 1 নম্বৰ নম ব্ৰহ্মণ্য দেৱায়, 2 নম্বৰ গো ব্ৰাহ্মণ্য হিতায় চ, 3 নম্বৰ জগদ্ধিতায় কৃষ্ণায়, 4 নম্বৰ গোবিন্দায় নমো নমঃ। এই 4টা ভাগত বিভক্ত কৰা বাক্যখিনি মই পুনৰাই কৈ দিছোঁ। আহক। নম ব্ৰহ্মণ্য দেৱায়, নম ব্ৰহ্মণ্য দেৱায়, নম ব্ৰহ্মণ্য দেৱায়, গো ব্ৰাহ্মণ হিতায় চ, গো ব্ৰাহ্মণ হিতায় চ, গো ব্ৰাহ্মণ হিতায় চ, জগদ্ধিতায় কৃষ্ণায়, জগদ্ধিতায় কৃষ্ণায়, জগদ্ধিতায় কৃষ্ণায়, গোবিন্দায় নমো নমঃ, গোবিন্দায় নমো নমঃ, গোবিন্দায় নমো নমঃ। আহক মই পুনৰাই বিষ্ণু প্ৰণাম মন্ত্ৰটি একে ৰাখি কৈ দিছোঁ। নম ব্ৰহ্মণ্য দেৱায় গো ব্ৰাহ্মণ্য হিতায় চ, জগদ্ধিতায় কৃষ্ণায় গোবিন্দায় নমো নমঃ। দৰ্শকসকল, বিষ্ণুৰ প্ৰণাম মন্ত্ৰটো সংস্কৃতৰ পৰা অসমীয়ালৈ মই অনুবাদ কৰি দিছোঁ। ব্ৰহ্মণ্য দেৱ বিষ্ণুক নমস্কাৰ। পৃথিৱী, ব্ৰাহ্মণ আৰু জগতৰ হিতকাৰী কৃষ্ণ গোবিন্দক বাৰ বাৰ নমস্কাৰ কৰোঁ। বন্ধুসকল, মই আশা ৰাখিছোঁ এই ভিডিঅ'টোৰ যোগেদি আপুনি বিষ্ণুৰ জনপ্ৰিয় মন্ত্ৰটো শিকিব পাৰিলে। পৰৱৰ্তী ভিডিঅ'ত মই আৰু এটা জনপ্ৰিয় বিষ্ণু প্ৰণাম মন্ত্ৰৰ বিষয়ে অৱগত কৰিম। তাৰ বাবে অপেক্ষা কৰক মোৰ নেক্সট ভিডিঅ'লৈ। নমস্কাৰ। আজি মই ইয়াতে সামৰিছোঁ। অপেক্ষা কৰক।